কোনোবাই আপোনাক সকলোৰে সন্মুখত অপমান কৰিলে আপুনি কি কৰিব? তৎক্ষণাৎ উত্তৰ দিব, মনে মনে থাকিব নে তাতোতকৈও বেছি বুদ্ধিমানৰ কিবা এটা কৰিব? কিন্তু এটা কথা জানেনে, কেতিয়াবা আমি যিটো অপমানৰ উত্তৰ দিবলৈ ঘণ্টাৰ পাছত ঘণ্টা ভাবি থাকোঁ, সেই অপমানটোৱে আচলতে আমাৰ জীৱনৰ এক মিনিটৰো যোগ্য নহয়। আৰু কেতিয়াবা আকৌ মনে মনে থকাটোৱেই সঠিক সিদ্ধান্ত কেতিয়াও নহয়। তেনে কোন পৰিস্থিতিত কি কৰিব লাগে, আজিৰ এই কথাটোৱে অলপ গভীৰভাৱে বুজিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। প্ৰথমে এটা কথা বুজি লওক, কোনোবাই আপোনাক অপমান কৰিলে প্ৰথমে মনত এটা প্ৰতিক্ৰিয়া হয়। মোক এনেকৈ কোৱাৰ সাহস কেনেকৈ পালে? খং উঠে, মনটো বেয়া লাগে। বাৰে বাৰে সেই কথাখিনি মনলৈ আহে। ঘৰত আহিও ভাবি থকা হয় একেখিনি কথা। তেতিয়া যদি মই এই কথাটো ক'লোহেঁতেন, এইটো ক'ব লাগিছিল বা তেনেকৈহে ক'ব লাগিছিল। কিন্তু সমস্যাটো হ'ল, অপমানটো হয়তো 30 ছেকেণ্ডৰ আছিল, কিন্তু আমি সেইটো মনত প্ৰায় 3 দিন, 3 সপ্তাহ, কেতিয়াবা 3 বছৰলৈকে কঢ়িয়াই লৈ ফুৰোঁ। যিজন মানুহে আপোনাক অপমান কৰিলে তেওঁ হয়তো নিজৰ জীৱনত আগবাঢ়ি গ'ল, কিন্তু আপুনি তেওঁৰ কথাবোৰ নিজৰ মনত বহুৱাই লৈ থাকিল। আৰু এয়া আপোনাৰ ওপৰত কৰা দ্বিতীয়টো অন্যায়। তেন্তে প্ৰথম কামটো কি? তৎক্ষণাৎ প্ৰতিক্ৰিয়া নিদিব। খং উঠিলে আমাৰ মগজুৱে প্ৰথমে নিজকে ৰক্ষা কৰাৰ চেষ্টা কৰে। সেই সময়ত কোৱা কথাই পিছত অনুতাপৰ কাৰণ হ'ব পাৰে। সেয়েহে এটা দীঘল উশাহ লওক, কেইছেকেণ্ডমান ৰৈ লওক আৰু নিজকে সোধক, মই এতিয়া উত্তৰ দিব বিচাৰিছোঁ নে খঙৰ পৰা প্ৰতিক্ৰিয়া দিব বিচাৰিছোঁ? এই দুয়োটাৰ মাজত কিন্তু বহুত পাৰ্থক্য আছে। দ্বিতীয়টো, প্ৰতিটো কথাৰ উত্তৰ দিয়াৰ প্ৰয়োজন নাই। ধৰি লওক, কোনোবাই আপোনাক ইচ্ছা কৰি জোকাইছে। আপুনি খং উঠিলে তেওঁ আৰু বেছি আনন্দ পায়। তেনে ক্ষেত্ৰত শান্তভাৱে কোৱা এটা বাক্যই যথেষ্ট। আপুনি ক'ব যে আপোনাৰ কথাখিনি মই শুনিলোঁ, কিন্তু এই ধৰণে কথা পাতিবলৈ মই ইচ্ছুক নহয়। তাৰপিছত আপুনি আঁতৰি আহক। মনত ৰাখিব, মনে মনে থকা মানে আচলতে দুৰ্বল হোৱা নুবুজায়। কেতিয়াবা মনে মনে থকা মানে মোৰ শান্তিৰ মূল্য তোমাৰ কথাতকৈ বহুগুণে বেছি এই কথাষাৰ কোৱাহে বুজায়। কিন্তু সকলো সময়তে মনে মনে থাকিব নেকি? নহয়, সেইটো কেতিয়াও হ'ব নোৱাৰে। সেইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। যদি কোনোবাই আপোনাক বাৰে বাৰে অপমান কৰে, আপোনাৰ সীমা অতিক্ৰম কৰে, ৱৰ্ক প্লেছত, ফেমিলিত বা ৰিলেশ্যনশ্বিপত আপোনাক হেয় মান কৰে, তেন্তে সদায় নীৰৱ হৈ থকাটো সমাধান নহয়। শান্ত কিন্তু দৃঢ়ভাৱে হওক, আপুনি মোৰ সৈতে এই ধৰণে কোৱা কথাটো মই গ্ৰহণ নকৰোঁ। আপুনি সেইদৰে ক'ব লাগিব। কিবা সমস্যা থাকিলে সন্মানজনকভাৱে কথা পাতক মোৰ লগত। আপুনি এনেদৰে ক'ব লাগিব, ইয়াত আপুনি কাজিয়া কৰা নাই, আপুনি কেৱল নিজৰ মাত্ৰ বাউণ্ডেৰীটো স্পষ্ট কৰি দিছে। আৰু এটা কথা, কোনোবাই আপোনাক অপমান কৰিলে নিজকে সুধিব, তেওঁ কোৱা কথাটো সঁচা নেকি? যদি সঁচা হয়, তেনেহ'লে অপমান বুলি কৈ খং কৰাৰ সলনি নিজকে শুধৰোৱাৰ সুযোগ হিচাপে লওক। আৰু যদি তেওঁ কোৱা কথাষাৰ সঁচা হয়, তেন্তে সেই কথাটো কিয় হৃদয়ত লৈ ফুৰিব? কাৰোবাৰ মতামত আপোনাৰ পৰিচয় কেতিয়াও হ'ব নোৱাৰে। কোনোবাই আপোনাৰ বিষয়ে কিবা এটা ক'লেই চিনিবা, সেইবুলি সেইটো সত্য হৈ নাযায়। এটা সৰু উদাহৰণ ভাবক। ধৰি লওক, আপুনি এটা ৰাস্তাৰে গৈ আছে। কোনোবাই ৰাস্তাৰ কাষৰ পৰা আপোনাৰ ফালে এটা পাথৰ দলিয়ালে। আপুনি সেই পাথৰটো তুলি লৈ গোটেই পথটো বুকুত সাৱটি লৈ যাব নেকি? নিশ্চয় নহয়। আপুনি পাথৰটো তাতে এৰি আগবাঢ়ি যাব। অপমানো ঠিক তেনেকুৱাই। কোনোবাই আপোনাৰ ফালে এটা কথাৰ পাথৰ দলিয়াই দিলে। আপুনি সেইটো তুলি লৈ নিজৰ মনটো কিয় আঘাত দি থাকিব? আৰু যদি অপমানটো বহুত গভীৰ হয়, তেতিয়া কি কৰিব? নিজকে কওক, হয়, কথাটোত মোৰ কষ্ট হৈছে, কিন্তু সেই কষ্টটোৱে মোৰ মূল্য নিৰ্ধাৰণ নকৰে। কাৰণ আপোনাৰ মূল্য কোনো এজন মানুহৰ মুখৰ কথাৰে নিৰ্ধাৰিত নহয়। আপোনাৰ মূল্য নিৰ্ধাৰিত হয় আপুনি কেনেকুৱা মানুহ, আপুনি কেনেকৈ জীৱনটো জীয়াই আছে আৰু আপুনি নিজকে কেনেকৈ গঢ়ি তুলিছে তাৰ দ্বাৰাহে।
শেষত এটা কথা মনত ৰাখিব, জীৱনত এনেকুৱা মানুহ আপুনি সদায় পাব যিয়ে আপোনাক বুজি নাপাব, আপোনাক ভুল বুজিব, আপোনাৰ সমালোচনা কৰিব, কেতিয়াবা অপমানো কৰিব। আপুনি সকলো মানুহৰ মুখ বন্ধ কৰিব নোৱাৰে, কিন্তু আপুনি নিজৰ মনটোক তেওঁলোকৰ কথাৰ পৰা মুক্ত কৰি ৰাখিব পাৰে। সেয়েহে পৰৱৰ্তী সময়ত কোনোবাই আপোনাক অপমান কৰিলে তৎক্ষণাত প্ৰতিশোধ লোৱাৰ আগতে নিজকে এটা প্ৰশ্ন সুধিব, মই এই মানুহজনক মোৰ শান্তি কাহিনীৰ অধিকাৰ দিম জানো? যদি উত্তৰটো নহয় বুলি কয় পায়, তেন্তে শান্ত হওক, প্ৰয়োজন হ'লে দৃঢ়ভাৱে নিজৰ সীমা জনাওক আৰু তাৰ পিছত আগবাঢ়ি যাওক। কাৰণ কোনোবাই আপোনাক অপমান কৰাটো তেওঁৰ আচৰণ, কিন্তু সেই অপমানটো কিমান সময়লৈ আপোনাৰ মনত থাকিব সেই সিদ্ধান্তটো আপোনাৰ। আৰু কেতিয়াবা আটাইতকৈ শক্তিশালী উত্তৰটো কোনো কঠিন কথা নহয়, নিজৰ শান্তি অক্ষুণ্ণ ৰাখি আগবাঢ়ি যোৱাটোহে। জয় শ্ৰীকৃষ্ণ।